হিংসুক কিয় হৈছোঁ সৰু সৰু খাৰুৰ ব্যৱসায় কৰিছিল তাছলিম আলী নামৰ এজন সৰু যুৱকে হঠাৎ তেওঁৰ ওপৰত দলবদ্ধ আক্ৰমণ চলিল কিন্তু সেই ভিডিঅ' সমগ্ৰ দেশজুৰি ভাইৰেল হৈ পৰিল এই ভিডিঅ'ক লৈ এতিয়া তীব্ৰভাৱে সমালোচিত হৈছে মধ্যপ্ৰদেশৰ চৰকাৰখন কিন্তু আমি পুনৰ কৈছোঁ তাছলিম আলীক এই আক্ৰমণ কিয় কৰা হ'ল খাৰু বিক্ৰেতা তাছলিম আলীৰ ওপৰত অকথ্য নিৰ্যাতন কিয় চলিলে ৰাজপথতে বগৰাই বগৰাই পিটিলে তাছলিমক নিৰ্যাতনৰ ভিডিঅ' দেশজুৰি ভাইৰেল হৈ পৰিল মধ্যপ্ৰদেশৰ ইন্দোৰত গণপ্ৰহাৰৰ সন্মুখীন হ'ল তাছলিম তাছলিম আলী নিৰ্যাতনৰ ভিডিঅ' লৈ সমালোচনাৰ সন্মুখীন হৈছে মধ্যপ্ৰদেশ চৰকাৰ আমি সেই ভিডিঅ' আপোনালোকক প্ৰথমে দেখুৱাইছোঁ সম্পাদিত ৰূপত এইজনে তাছলিম খাৰু বেপাৰ কৰিছিল আৰু এই তাছলিমক অতি বেয়াকৈ প্ৰহাৰ কৰিছে সম্পূৰ্ণ দৃশ্যটো আমি আপোনালোকক দেখুৱাব নোৱাৰোঁ কেতবোৰ নিৰ্বাচিত অংশহে আমি আপোনালোকক দেখুৱাইছোঁ কেতবোৰ নিৰ্বাচিত অংশ এই ভিডিঅ' দেশজুৰি ভাইৰেল হৈ পৰিছে প্ৰায় কেইবাজনো লোকে তাছলিম আলীক খাৰু বিক্ৰী কৰাৰ বাবে এটা বিশেষ অঞ্চলত কিয় খাৰু বিক্ৰী কৰিবি সেই লৈ প্ৰহাৰ কৰা এই ভিডিঅ'ক লৈ শেহতীয়াকৈ মধ্যপ্ৰদেশৰ গৃহ বিভাগে মুখ খুলিবলৈ বাধ্য হৈছে মধ্যপ্ৰদেশ উত্তৰ প্ৰদেশ আদি ঠাইত এই ধৰণৰ ঘটনা প্ৰায়ে সংঘটিত হৈছে আমি কেতবোৰ নিৰ্বাচিত অংশ আপোনালোকক দেখুৱাইছোঁ সম্পূৰ্ণ দৃশ্য আমি দেখুওৱা নাই আপোনাক আমি এতিয়া দ্বিতীয় ভিডিঅ'টো আপোনালোকক দেখুৱাইছোঁ এইটো ভিডিঅ' আৰু নেদেখাওঁ জ্যোতিদ্বীপ বৈশ্যৰ কাষলৈ আহিছোঁ জ্যোতিদ্বীপ বৈশ্যৰ হাতত নতুন আপডেটছ আছে জ্যোতিদ্বীপ ঋতুস্মিন চাওক এই ঘটনাক লৈ মধ্যপ্ৰদেশৰ ইন্দোৰত যি গোবিন্দ নগৰত এই ঘটনা সংঘটিত হৈছিলে দেওবাৰৰ দিনটোত এই ভিডিঅ' ভাইৰেল কৰা হৈছিলে তাছলিম আলী নামৰ এগৰাকী যুৱক যিগৰাকীৰ ঘৰ উত্তৰ প্ৰদেশত বুলি জানিব পৰা গৈছে যিমান দূৰ আৰক্ষীয়ে জনাইছে খাৰু বিক্ৰী কৰিবলৈ তাছলিম বিভিন্ন প্ৰান্তলৈ গৈছিলে আৰু তেতিয়া একাংশ লোকে প্ৰায় 3জন লোকে মুখ্যতঃ তাছলিমক আবদ্ধ কৰে মাৰপিট কৰে আৰু এই 3গৰাকী লোকে তাত থকা আন লোকসকলকো ভিডিঅ'টোত যদি আপোনালোকে ছ'চিয়েল মিডিয়াত দেখিছে বা আন প্ৰান্তত দেখুৱাইছে আমি সম্পাদিত ৰূপ দেখুৱাইছোঁ তেওঁলোকে মাতি আনি কৈছে যে এই যুৱকজনক প্ৰহাৰ কৰক পিটক এই সমগ্ৰ ঘটনাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰক্ষীয়ে ইতিমধ্যে তদন্ত কৰিছে এজাহাৰৰ ভিত্তিত ইয়াৰে 2জনক গ্ৰেপ্তাৰ কৰিছে এজন এতিয়াও পলাতক হৈ আছে কিন্তু ঘটনাটোক লৈ মধ্যপ্ৰদেশ চৰকাৰত ব্যাপক চৰ্চা হৈছে আৰু গৃহ বিভাগৰ তৰফৰ পৰাও গৃহমন্ত্ৰীয়েও এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ বাধ্য হৈছে ঋতুস্মিন আমি দ্বিতীয়টো খবৰ দিছোঁ জ্যোতিদ্বীপে ইতিমধ্যে জনাইছে এই ঘটনাক লৈ এজাহাৰ দাখিল কৰা হৈছে 2জনক গ্ৰেপ্তাৰ কৰা হৈছে আমি দ্বিতীয়টো ব্ৰেকিং এই খবৰক লৈ আপোনালোকক জনাব বিচাৰিছোঁ সমগ্ৰ ঘটনাক লৈ এজাহাৰ দাখিল কৰা হৈছে কোন কোন জড়িত আছিলে এই ঘটনাত তাছলিম আলীক গণপ্ৰহাৰৰ ঘটনাত কোন কোন জড়িত তাৰ নাম আৰক্ষীয়ে সদৰি কৰিছে 2জনক গ্ৰেপ্তাৰ কৰা হৈছে ইন্দোৰ আৰক্ষীয়ে ইয়াৰে 2জনক গ্ৰেপ্তাৰ কৰিছে কাৰ কাৰ বিৰুদ্ধে এজাহাৰ দাখিল হৈছে মূলতঃ আৰক্ষীয়ে কাৰ নাম লৈছে ৰাকেশ পাৱাৰ ৰাজকুমাৰ ভটনাগৰ আৰু বিবেক ব্যাসৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে জ্যোতিদ্বীপ বৈশ্যৰ কাষলৈ পুনৰবাৰ গৈছোঁ ইতিমধ্যে 2জনক গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষীৰ ভাষ্য আমি শুনাম ঋতুস্মিন চাওক এই সমগ্ৰ ঘটনাত যি ভাইৰেল ভিডিঅ'টো দেখিবলৈ পোৱা গৈছে তাত থকা 3গৰাকী ব্যক্তিৰ ভিতৰত 2জনক গ্ৰেপ্তাৰ কৰা হৈছে ৰাজকুমাৰ ভটনাগৰ আৰু বিবেক ব্যাসক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে এজন এতিয়াও পলাতক অৱস্থাত আছে কিন্তু আৰক্ষীয়ে তেওঁ ক'ত আছে তাৰ তথ্য জানে বুলি আৰক্ষীয়ে স্পষ্ট কৰি দিছে এই ঘটনাক লৈ এতিয়া মধ্যপ্ৰদেশত যদি চাই মধ্যপ্ৰদেশৰ ৰাজনীতি উত্তাল হৈ পৰিছে একাংশ ইয়াক ধৰ্মীয় ঘটনা হিচাপে পৰিগণিত কৰিব বিচাৰিছে এই প্ৰশ্ন মধ্যপ্ৰদেশৰ গৃহমন্ত্ৰীক সোধা হৈছে বাৰে বাৰে আৰু মধ্যপ্ৰদেশৰ গৃহমন্ত্ৰীয়ে যিটো মন্তব্য কৰিছে সেই মন্তব্যক লৈ অতিকৈ চৰ্চা হৈছে মধ্যপ্ৰদেশৰ গৃহমন্ত্ৰীৰ তৰফৰ পৰা কোৱা হৈছে যে তাছলিমে নিজৰ পৰিচয় গোপনে ৰাখিছিলে এই অঞ্চলটোত গৈছিলে আৰু তাৰ বাবে তাছলিমৰ ওপৰত প্ৰহাৰ কৰা হৈছে কিন্তু এই ঘটনাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আমি গৃহ বিভাগৰ
বাতৰিটো দিম, কিন্তু তাৰ আগতে আৰক্ষীৰ ভাষ্য আমাৰ হাতত আহি পৰিছে। আমি আৰক্ষীৰ ভাষ্য এই মুহূৰ্তত আপোনালোকলৈ আগবঢ়াইছোঁ। সমগ্ৰ ঘটনাক লৈ ইন্দোৰ আৰক্ষীয়ে কি কৈছে? कल जो बाड़गंगा थाना क्षेत्र में घटना हुई जिसमें चूड़ी वाले के साथ कुछ लोगों ने मारपीट करी और इसके बाद वीडियो वायरल किया, उसमें एफआईआर दर्ज कर ली गई है। एफआईआर गंभीर धाराओं में दर्ज की गई है। 14 धाराएं इसमें आईपीसी की लगाई गई हैं। इसमें एफआईआर अज्ञात पे थी, वीडियो था पुलिस के पास में, जिसमें कि पुलिस ने वीडियो को देख करके आरोपियों की पहचान कर ली है। उसमें 3 आरोपी मुख्य रूप से हैं, राकेश पवार, राजकुमार भटनागर और विवेक व्यास। बाकी इन लोगों ने उकसाया लोगों को मारने के लिए। इन 3 आरोपियों में, मुख्य आरोपियों में से 2 आरोपियों की पुलिस ने राउंड अप कर लिया है और एक तीसरे आरोपी की लोकेशन पुलिस ने ट्रेस कर ली है। इसको पकड़ने के लिए पार्टी रवाना कर दी गई है। इसे भी बहुत जल्दी राउंड अप कर लिया जाएगा। बाकी जो आरोपी इसमें देख रहे हैं, मारपीट करते हुए देख रहे हैं, उनकी भी पहचान की जा रही है और उनकी भी गिरफ्तारी सुनिश्चित की जाएगी। तो हमारा सभी लोगों से अनुरोध है कि संयम बना करके रखें और किसी भी हालत में किसी के बहकावे में ना आए। जो पुलिस कार्रवाई बनती है, जो न्यायपूर्ण कार्रवाई है पुलिस कर रही है, इसमें किसी भी दोषी को बख्शा नहीं जाएगा। আৰু এই মুহূৰ্তত তৃতীয়টো খবৰ লৈ আহিছোঁ। গৃহ বিভাগে কি কৈছে জ্যোতিদীপ? হয়, গৃহ বিভাগৰ তৰফৰ পৰা চাওক কেইবাটাও কৈছে। মধ্যপ্ৰদেশৰ এই ঘটনাই ইতিমধ্যে গৃহ বিভাগক জোকাৰি কৈছে। মধ্যপ্ৰদেশ চৰকাৰ সমালোচনাৰ সন্মুখীন হৈছে। প্ৰশ্ন উত্থাপিত হৈছে ইন্দোৰতে জনতাৰ সুৰক্ষা নাই নেকি? গৃহমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে তাছলিম আলীয়ে নিজৰ পৰিচয় গোপনে ৰাখিছিলে আৰু আন এক পৰিচয় দি সেই অঞ্চলটোত ঘূৰি ফুৰিছিলে, এনেকুৱা এই মুহূৰ্তত গৃহমন্ত্ৰীয়ে উল্লেখ কৰিছে। আৰু তাৰ বাবে আচলতে একাংশ লোকৰ ৰোষৰ সন্মুখীন হ'বলগীয়া হৈছে। তাছলিম আলীখিনিক প্ৰশ্ন উত্থাপিত হ'ব, পৰিচয় গোপনে ৰাখিলে এগৰাকী ব্যক্তিয়ে যদি কোনো ধৰণৰ অপৰাধ কৰিছে বা কোনো ধৰণৰ নিয়ম ভাঙিছে, আৰক্ষী প্ৰশাসন আইন ব্যৱস্থা আছে, তাৰ ওপৰত জনতাই বিশ্বাস কৰিব লাগে। জনতাই নিজৰ হাতত আইন তুলি লোৱাটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। গৃহমন্ত্ৰীয়ে এই মন্তব্য প্ৰকাশ কৰিছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই বাতৰিক লৈ ব্যাপক চৰ্চা হৈছে। কিন্তু পুনৰবাৰ কৈছোঁ, তাছলিম আলীৰ ওপৰত যি নিৰ্যাতন হ'ল, এই নিৰ্যাতনৰ বাবে এতিয়া যথেষ্ট পৰিমাণৰ সমালোচনাৰ সন্মুখীন হৈছে শিৱৰাজ সিঙৰ চৰকাৰ। ধন্যবাদ জনাইছোঁ। এই মুহূৰ্তত আমি সেই ঘটনা আপোনালোকক দেখুৱাইছোঁ। ভাল খবৰ, 2জনক গ্ৰেপ্তাৰ কৰিছে। এই ঘটনা সংঘটিত হোৱাৰ নিশাই 2জনক গ্ৰেপ্তাৰ কৰিছে ইন্দোৰ আৰক্ষীয়ে। অতি বৰ্বৰ নৃশংস ঘটনা সংঘটিত হৈছিলে। ইমান বেয়াকৈ এই যুৱকজনক প্ৰহাৰ কৰা হৈছে যে সেই দৃশ্য আমি আপোনালোকক দেখুৱাব নোৱাৰোঁ। আপোনালোক বিচলিত হ'ব পাৰে, যাৰ বাবে সম্পাদিত নিৰ্বাচিত দৃশ্যহে আমি দেখুৱাবলৈ আপোনালোকক বাধ্য হৈছোঁ। কিন্তু এই ঘটনাৰ বাবে সমালোচনাৰ সন্মুখীন হৈছে মধ্যপ্ৰদেশৰ চৰকাৰ।